আজি আমি অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব খোজো। আপোনালোকে আমাৰ বিৰুদ্ধৰ পাৰ্টিসকলৰ মিটিং শুনিব, মিটিঙত খালি গালি গালাজ কৰে। মই কাকো গালি গালাজ নকৰো, কাৰণ গালি গালাজ কৰোতে জীৱনটো শেষে হৈ যাব। জীৱনটো এবাৰেই জন্মিছো, মুখ্যমন্ত্ৰী এবাৰেই হৈছো। আপোনালোকৰ আশীৰ্বাদত 100 বছৰটো নহয়, মানুহৰ জীৱনে 70-60 বছৰ। গতিকে যি কেইটা দিন থাকিম প্ৰত্যেকটো দিনে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু সেই কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে হ'ল, মই মুখ্যমন্ত্ৰী থাকোঁতে হ'লো, আমি প্ৰত্যেকটো দিন ৰাইজৰ কাৰণে কাম কৰিব খুজিছো। আজি মানুহৰ জীৱন আগত কোনে দেখিছে? কিন্তু যিটো মানুহে কয় না মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে, আমি দেখা নাই। কিন্তু যি কেইটা দিন জীয়াই থাকিম, যি কেইটা দিন আছো, প্ৰত্যেকটা দিন অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ সাহস আমাৰ বুকুত আছে। আজি কোনে চিন্তা কৰিছিল যে আমাৰ বিহুকো 10,000 ছোৱালীয়ে বিহু নাচি বিহুক একেবাৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে? কোনে বিশ্বাস কৰিছিল যে লাচিত বৰফুকনৰ ইমান ডাঙৰ প্ৰতিমা অসমে বনাব পাৰে? কোনে বিশ্বাস কৰিছিল যে ডিব্ৰুগড়ত এখন মেডিকেল কলেজ থকাৰ পিছতো এখন মেডিকেল তিনচুকীয়াতো হ'ব, এখন মেডিকেল শিৱসাগৰতো হ'ব, এখন মেডিকেল চৰাইদেউতো হ'ব, এখন মেডিকেল যোৰহাটতো হ'ব, এখন মেডিকেল গোলাঘাটতো হ'ব? আজি অকল তিনচুকীয়াত আমি মেডিকেল কলেজে বনোৱা নাই, লগত আমি কেঞ্চাৰ হস্পিটালো বনাই আছো। একেলগে আপোনালোকে মেডিকেলো পাব, কেঞ্চাৰো পাব। আজি এই কামবিলাক কোনে কৰিছে? মাইকটো পালেই মানুহক গালি গালাজ দিবৰ কাৰণে খুব সুবিধা। কিন্তু আমি মনত পেলাব লাগে যে 855 জন শ্বহীদে কংগ্ৰেছৰ কাৰণে মৃত্যু সাবটি লৈছিল, অসমৰ কাৰণে মৃত্যু সাবটি লৈছিল। সেই কংগ্ৰেছ দলটোৰ লগত মিত্ৰতা কৰি কোনোবাই যদি নিজক অসমীয়া বুলি কয়, সেই অসমীয়াৰ সংজ্ঞা কি, ডেফিনেশ্যন কি, মইতো বুজি নাপাওঁ। সহজ সৰল মানুহে বুজি নাপায়।